নমস্কাৰ অহাভাগৰত মই অনুপম ডেকা আজি এক বিশেষ কাৰ্যসূচী ল'ম বুলি মনটো স্থিৰ কৰিছোঁ। দীপাৱলীৰ দিনটোত আমি কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আৰু শিক্ষক লগ লাগি এইবাৰ দীপাৱলী অলপ নতুন ধৰণে পালন কৰিম বুলি ভাবিলোঁ। যিহেতু সামগ্ৰীৰ দাম বাঢ়িছে আৰু কৰোণা কালত বহু লোকে বিভিন্ন সমস্যাত ভুগিছে, সেইকাৰণে আমি প্ৰতিখন চাহ দোকানৰ পিছফালে কাম কৰা যিবিলাক দাদা বাইদেৱে বাচন ধুৱে তেওঁলোকক আমি কম্বল আৰু মিঠাই প্ৰদান কৰিম। এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীবিলাক আছে আৰু লগতে শিক্ষকবিলাক আছে, তেওঁলোকে কম্বল মিঠাই যোগান ধৰিছে, আমি সহযোগ কৰিছোঁ। আৰু এই ইয়াত সমূহ দোকানীবিলাকে যিবিলাক বোমা বাৰুদ এইবিলাক উলিয়াইছে তেওঁলোকেও ব্যৱসায় কৰিছে, ব্যৱসায় কিমান ভাল হৈ নাজানো, কিন্তু পৰিৱেশ আৰু প্ৰদূষণ লগতে বায়ু আৰু শব্দ ইয়াত আমি গুৰুত্ব দিব লাগিব। আৰু এইটোৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আমি কম্বল বিতৰণ আৰু মিঠাই বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আহক আমি হোটেলৰ পিছফাললৈ যাওঁ। Next. Next.